নমস্কাৰ। কৰোনা মহামাৰীৰ আধাৰত ৰচিত এটি কবিতা মই পাঠ কৰিবলৈ লৈছোঁ। কবিতাটোৰ শিৰোনাম শত্ৰু সময় 2020। কবি বিপুল কুমাৰ দত্ত। আজি আপুনি শত্ৰু হৈ উঠক মোৰ, মই শত্ৰু হৈ উঠিছোঁ আপোনাৰ। আজি শত্ৰুতাই পৰম মিত্ৰতা। আজি দেখা হ'লেও কৰমৰ্দন নকৰোঁ আলিংগন। আজি বন্ধ ৰাখিছোঁ বন্ধুত্বৰ সকলো দুৱাৰ। ভালপোৱাৰ মিচিচিপি বুকুত বান্ধি আজি বাতিল কৰিছোঁ মিত্ৰতাৰ সকলো চৰ্ত। এয়া শত্ৰু সময়। COVID-19 তোক অহাবাটেই ঘূৰাই পঠাম। তোক সাঁতুৰিব নিদিওঁ আমাৰ তেজৰ নদীত, বহিব নিদিওঁ উশাহ উজোৱা বাটত। আজি শত্ৰুতাই পৰম মিত্ৰতা। মই অস্বীকাৰ কৰিছোঁ সকলো কায়িক সম্বন্ধ। আপোনাক ভাল পাওঁ বাবেই স্বীকাৰ কৰি লৈছোঁ ভালপোৱাৰ 1 মিটাৰ দূৰত্ব। আপোনাক ভাল পাওঁ বাবেই খোলা ৰাখিলোঁ কেৱল হৃদয়ৰ দুৱাৰ। শত্ৰু সময় পাৰ হৈ অচিৰেই আমি আমাক আৱিষ্কাৰ কৰিম সূৰ্যোদয়ৰ জনসভাত। নমস্কাৰ।